নমস্কাৰ ফ্ৰেণ্ডছ, গুড মৰ্ণিং মানে কেইটা বজালৈ টাইম জানে? টাইম হৈ গ'ল আপোনাৰ 11:22 আৰু মই আজি আহিছোঁ যোৰহাটত নতুনকৈ অ'পেনিং হোৱা স্বৰাজ উদ্যানলৈ। আৰু স্বৰাজ উদ্যানখন বোলো আজি ময়ো চাওঁ, লগতে আপোনালোককো দেখাওঁ। আৰু টাইম 11:20 হৈ গ'ল, বতৰটো বহুত বেছি বেয়া কৰি দিছে, মানে বৰষুণে আহে নেকি। আৰু এইপিনে স্বৰাজ উদ্যানৰ এইপিনে লাইটিঙৰ কাম চলি আছে। স্বৰাজ উদ্যানখন আপোনালোকক প্ৰথম গেটৰ সন্মুখৰ ভাগটো দেখাই লৈছোঁ। এইপিনে স্বৰাজ উদ্যান, চ' ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি থৈছে। আৰু এইপিনে হৈছে এণ্ট্ৰি, দেখিছে। আৰু আমাৰ আজি দিন বেয়া বুলি ক'ব লাগিব, বতৰো বেয়া লগতে। আৰু আজি মানে স্বৰাজ উদ্যানখন যিহেতু 4টা বজাত খুলিব মানে, চ' এতিয়া বাজিছে 11:20 আৰু ইমান দেৰি আমি কি কৰোঁ তাকে ভাবিছোঁ। বতৰটো বহুত বেছি বেয়া কৰি আছে, ৱেইট কৰিব লাগিব। চ' আপোনালোকক আজি দেখাইহে যাম। চ' ভিতৰত বোলে কিছুমান কাম চলি আছে, চ' সেইবাবে মানে এতিয়া অ'পেনিং কৰা নাই। চ' 4টা বজাৰ পিছত আমাক সোমাবলৈ দিব। এতিয়া বাজিছে 11:20, 4টা বজালৈ ৱেইট। অ'কে গাইজ, টাইম হৈ গ'ল 4:30 আৰু গোটেই বৰষুণত তিতি মেলি অৱস্থা নাই। আৰু এতিয়া বৰ্তমান আমি সোমাই যাব লৈছোঁ। চ' এয়া এণ্ট্ৰি গেট, চ' চেকিং হ'ব চাগে, ইয়াত চেকিং হ'ব অলপ, তাৰপৰা আমি সোমাম ভিতৰলৈ। बाइक का चाबी है, ठीक है। আৰু এয়া হৈছে ভিতৰৰ পৰিৱেশ। চ' আপোনালোকক সকলোবোৰ দেখাম। চ' চেকিং হৈ গ'ল। এইটো বোলে কি ভৰাই থৈছে সেনেকৈ সুধিছে, মই কৈছোঁ বাইক কা চাবি है ना। ত' চলো চলতে হে। এয়া এইপিনে মেপ বনাই থৈছে, দেখিছেনে? স্মাৰক উদ্যান আগলৈ যাব লাগিব। আৰু শিশু খেলা মুকলি শৌচাগাৰ, মুকলি মঞ্চ এই চাইডে যাব। আমি যাম এতিয়া পোনে চলো। সোমাই গৈ আছোঁ ভিতৰলৈ। আৰু প্ৰথমতে ইয়াতে দেখিছোঁ এটা পুখুৰী, ঠিক আছে। আৰু সেইখন আছে যোৰহাট চেণ্ট্ৰেল জেলখন। চ' আপোনালোকে দেখিছে। আৰু পুখুৰীৰ চাৰিওকাষে বঢ়িয়া যে সুন্দৰকৈ তেওঁলোকে ফুল ৰুইছে। আৰু মেইনকৈ সেই দুখন চাই আহোঁগৈ প্ৰথমতে। ত' সেই দুখন কৈ আছোঁ আপোনালোক কি হয়। অ'কে, চ' এই চাইডে যাব লাগিব, ঠিক আছে। চ' আপোনালোকক দেখাই আছোঁ এই দুটা যে ঘৰ, কি হয় সেই দুটা ঘৰ আপোনালোকেও দেখিছে। চ' কৈ আছোঁ ৰ'ব। অ'কে, চ' দেখিছে এটা দুটা ঘৰ নহয়, কিন্তু আপোনালোকেও জানে, যিসকলে আমাৰ যোৰহাটবাসীৰ ওচৰৰ এইপিনে অহা যোৱা কৰি থাকে, যিখন এখন চেণ্ট্ৰেল জেলৰ এইপিনে যিসকলে অহা যোৱা কৰি থাকে তেওঁলোকে জানে এই দুখন হৈছে জেলে হয়। এইখন এখন জেল হয়, এইখন এখন জেল হয়। এইকেইখন একেবাৰে আগৰ দিনৰ পুৰণা দিনৰ জেল হয়। আৰু এইখন অকণমান তেওঁলোকে ভাল কৰি মানে এতিয়া বনাইছে, ঠিক আছে। আৰু এই জেল কেইখনত মানে কোন থাকে। চ' ইয়াত মানে ইমান মুকলিকৈ আপোনালোকে ভাবিব জেল মানুহ থাকে নেকি, কিন্তু মুকলিকৈ মানে আপোনাৰ কি হয়, মেইন জেলখনটো সেইখন। আৰু যিসকল মানে পগলা বুলিয়ে কৈছোঁ, যিসকল মানসিকভাৱে বিকৃত লোকসকল, তেওঁলোকক মানে এক্সট্ৰাকৈ জেলৰ পৰা সেই ভিতৰৰ পৰা তেওঁলোকক ছেপাৰেটকৈ ৰখা হয়। তেওঁলোকক ইয়াত ৰাখিছিলে। চব এইখন এখন আৰু এইখন এখন, দেখিছে, তেওঁলোকক ইয়াতে ৰখা হৈছিলে। আৰু আপোনালোকে এইপিনে অহা যোৱা কৰি থাকিলে আগৰ পৰা এই দুটা ঘৰ দেখিবলৈ পাইছিলে। এই দুখন জেল হয়, এইখন এখন। ত' দেখিছে কিমান দিনৰ পুৰণি। আৰু এইখন মানে ত' এতিয়া মানে কিমান ধুনীয়া তেওঁলোকে সংৰক্ষণ কৰি ধুনীয়াকৈ বনাই পেলাইছে, বঢ়িয়া লাগিছে। চ' সোমাই যাওঁ। চ' সকলোকে আপোনালোকক দেখাম। তোৰতো এনেকুৱা চব। চ' আজি অকণমান ডাৱৰীয়া বতৰৰ কাৰণে আপোনালোকে কোৱালিটিটো বেয়া হ'ব পাৰে, কি কৰিব, উপায় নাই, অকণমান এডজাষ্ট কৰি ল'ব। আৰু আপোনালোকে দেখিছে এই ওখ স্তম্ভবোৰ দেখিছেনে? আৰু এই সৰু স্তম্ভবোৰ দেখিছে? এই ওখ স্তম্ভ টোটেল আছে 8টা স্তম্ভ। আৰু এই 8টা স্তম্ভত প্ৰত্যেকটো ষ্টেটৰ নাম লিখা হ'ব। আৰু আপোনালোকে এই সৰু স্তম্ভবোৰো দেখিছে? আৰু এই সৰু স্তম্ভবোৰত প্ৰতিখন ষ্টেটৰ শ্বহীদসকলৰ নাম লিখা হ'ব। আৰু এতিয়ালৈকে কিছুমানত লিখিছে আৰু কিছুমানত লিখা হোৱাগৈ নাই, সম্পূৰ্ণ হোৱাগৈ নাই। অতি সোনকালে এইবোৰ লিখিব। আৰু চ' মই দেখি আছোঁ, কিন্তু আপোনালোকে দেখা নাই চাগে, কেমেৰাত মানে ইমান এটা ফ'কাছ কৰিব নোৱাৰে। চ' বাকীবোৰ দেখাওঁ বলক কি আছে। ভিউটো আপোনালোকক অকণমান দেখাই দিছোঁ, ৱাইড এংগুল কৰি দিছোঁ। চাওক বহুত বেছিয়ে ডাঙৰ, যেতিয়া আপোনালোকে আহিব মানে তেতিয়া গম পাব। আৰু এইপিনে পূৰা দুইফালে ফুল, নাৰ্জী ফুল ৰুই দিছে, বঢ়িয়া লাগিছে। আৰু এইখন আছে চেণ্ট্ৰেল জেলখন। আৰু এই চেণ্ট্ৰেল জেলখনৰ ভিতৰত গৈ আছোঁ এতিয়া। চ' আৰু ভিতৰত কি আছে আপোনালোকক দেখাই যাম। ত' চাই থাকক, ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব। জেলখনৰ প্ৰথম ভিতৰলৈ সোমাই আহি আপোনালোকে দেখিব শ্বহীদ কুশল কোঁৱৰক ফাঁচি দিয়া, এয়া হৈছে ফাঁচীশাল।
চ' আপোনালোকক দেখাই আছোঁ চাওক এনেকুৱা চাওক অ' মাই গড চাওক 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 ৰাইজ এয়াই হৈছে ফাঁচীশাল অ' মাই গড দেখিলে কিবা লাগি গৈছে আৰু এই ৰছীকেইডাল চ' এতিয়া মানে লগাই দিছে আৰু মেইন যিটো ফাঁচীশালটো এইটো আগৰ দিনৰ হয় এতিয়া ইয়াত সংৰক্ষণ কৰি ইয়ালৈ অনা হৈছে ৰং অকণমান কালাৰ চালাৰ কৰিছে আৰু ৰছীকেইডাল বাৰু এতিয়া লগাই দিয়া চ' চাওক এইপিনে মানুহ বহি উঠি দিয়ে আৰু এইডাল টানি দিয়ে অ' মাই গড চাওক একেলগে দুজনক মানে ফাঁচি দিয়া হৈছে বাপৰে বাপ আৰু এয়া হৈছে কুশল কোঁৱৰক ফাঁচি দিয়া ফাঁচীশাল মানে চাওক দেখাইছোঁ এই দেৱালখন চাওক আৰু এই দেৱালখন হৈছে ফাঁচী কাঠত কুশল কোঁৱৰক কেনেকৈ ফাঁচি দিয়া হৈছিল তেওঁলোকৰ এটা এটা ছবি বৰ্ণনা কৰা হৈছে চাওক ইমান সুন্দৰকৈ প্ৰতিখন দেৱালত ইমান সুন্দৰকৈ ছবিবোৰ আঁকিছে যিসকল আমাৰ স্বাধীনতা সংগ্ৰামী মুক্তি যুঁজাৰুসকলৰ ছবি চাওক ইয়াত ইমান ধুনীয়াকৈ তেওঁলোকে বনাই থৈছে বাপৰে বাপ চাওক চাওক এতিয়া আপোনালোকক দেখাম স্বাধীনতা সংগ্ৰামীসকলে কেনেকৈ তেওঁলোকে আছিল ক'ত আছিল গতিকে সেই চেলসমূহ আপোনালোকক দেখাম ব'লক আৰু দেখিছে এয়া হৈছে শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি কক্ষ কেন্দ্ৰীয় কাৰাগাৰ যোৰহাট আৰু এয়া হৈছে শ্বহীদ কুশল কোঁৱৰৰ থকা চেলসমূহ চাওক এয়া দেখিছেনে আপোনালোকে চাওক আৰু এইপিনে আৰু এটা চেল চাওক দেখিছে চ' এনেকৈ এটা দুটা তিনিটা পাঁচটা আছে চ' ইয়াতে নামবোৰ মেনশ্যন কৰা নাই কুশল কোঁৱৰৰ লগতে কমলা মেৰী বহুতো স্বাধীনতা সংগ্ৰামী তেওঁলোকৰ স্মৃতিত এই উদ্যানখন আমাৰ ৰাজ্য চৰকাৰে বনাই দিছে চ' আগলৈ যাওঁ আৰু কি পাওঁ চ' সকলো আপোনালোকক দেখাম গতিকে চাই দিব ভিডিঅ'টো শেষ কৰি ব'লক দেৱ গোস্বামীৰ কক্ষ আৰু শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী দেৱৰ এয়া তেওঁ থকা জেইলখন চাওক তেওঁক এইটো ৰুমতে এনেকৈ ৰখা হৈছিলে চাওক এইটো ঘৰ আঁতৰৰ পৰা আপোনালোকক দেখাই দিছোঁ অলপ চাওক ৰাজ্য চৰকাৰে 150 কোটি টকা খৰচ কৰি বনোৱা এই উদ্যানখনেই হৈছে স্বৰাজ উদ্যান বহুত বেছি ডাঙৰ চাওক দুই চাইডে পুৰা সেউজীয়া পুৰা গছ পুলি ৰুই থৈছে চাৰিওকাষে লাইট জ্বলি আছে এটা সুন্দৰ পৰিৱেশৰ মাজত খোজকাঢ়ি গৈ আছোঁ চ' আপোনালোকে যদি আহে ইয়ালৈ অলপ টাইম লৈ আহিব কাৰণ বহুত বেছি ডাঙৰ ঘূৰিবলৈ বহুত বেছি টাইম লাগিব আৰু আপোনালোকে ইয়াত আহি পিনে ৰাতিপুৱা মৰ্ণিং ৱাক ইভিনিং ৱাক সকলো ধৰণৰ কৰিব পাৰিব ইয়াতে আপোনাৰ কি কয় খেলা ধূলা ব্যৱস্থা জিম সকলো ব্যৱস্থা কৰা আছে চ' আপোনালোকক দেখাই আছোঁ চ' মোৰ আগত সৰু সৰু ল'ৰা খেলিব পৰা ব্যৱস্থা তেওঁলোকৰ খেলা মানে বস্তুবোৰ ধুনীয়াকৈ ইয়াত পাৰ্ক টাইপ বনাই দিছে লগতে বহুতো ডাঙৰ নতুনকৈ ইয়াত ফিচাৰী দুটা খান্দিছে আৰু তাত পিছলৈ নাও ব্যৱস্থা কৰিব য'ত আপোনালোকে আহি বা ময়ো আহি হ'লেও নাও চলাব পাৰিম যিখন স্বৰাজ উদ্যান চ' এতিয়ালৈকে কাম সম্পূৰ্ণ হোৱাই নাই গাইজ আৰু আধাখিনিমান কাম বাকী আছে এতিয়া মাথো অপেনিং কৰি দিছে আমাৰ ৰাইজৰ বাবে এতিয়াও কিন্তু কাম চলি আছে আৰু মই ভাবোঁ অতি সোনকালে এখন পূৰা সকলোবোৰ কমপ্লিট হওক আৰু এতিয়া মানে বহুত বেছিয়ে ভাল লাগিব আৰু ইয়াৰ মেইন যিটো মাটিকালি টোটেল মাটিকালি হৈছে আপোনাৰ 175 175 বিঘা মাটিত এইখন হৈছে স্বৰাজ উদ্যান কিমান এখন ডাঙৰ উদ্যান চ' ভাবক আপোনালোকে 175 বিঘা গাইজ চ' দেখিছেনে চ' এইপিনে এতিয়া গধূলি সন্ধিয়া হ'বলৈ হৈ আহি আছে এয়া ফিচাৰী চ' ইয়াতে
কেইদিনমানৰ পিছত বথিঙৰ ব্যৱস্থা হ'ব। বহুত এটা ডাঙৰ এৰিয়াৰ মানে চাওক, এয়া দেখিছে আপোনালোকে অলৰেডি কাম চলি আছে, অতি সোনকালে কমপ্লিট হ'ব আৰু হয় নাই। আৰু এয়া হৈছে সৰু ল'ৰা খেলা পাৰ্ক। চাওক কিমান ভিৰ লাগিছে সৰু ল'ৰাবোৰ খেলিবলৈ, খুব ভাল পাইছে সিহঁতি। বাপৰে বাপ চাওক। আমাৰ এইপিনে বাহঁত আহিছে চৰাজ উদ্যান চাবলৈ। ভণ্টি বহুত বেছিয়ে ধুনীয়া, চ' আপোনালোকে আহিলে গম পাই যাব। চ' আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। যদি ভিডিঅ' ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম নতুন ভিডিঅ'ৰ লগত। আজিলৈ আহিছোঁ, বাই বাই, থেংক ইউ।